हेलो फ्रेंड्स नमस्कार मनिहारिका चेनेलটোলৈ আপোনালোকক পুনৰ আদৰণি জনাইছো মই লৈ আহিছো এটা নতুন ৰেচিপি আপোনালোকৰ মাজলৈ আহকচোন চাও ভিডিওটো আপোনালোকে একেবাৰে শেষলৈকে চাব আৰু যদি ভাল পাই লাইক কৰিব কমেন্টত জনাবলৈ নাপাহৰিব যদি কোনোবা নতুন আহিছে সাবস্ক্ৰাইব কৰি দিব আৰু সাইডত থকা বেল আইকনটো ক্লিক কৰি দিব আহক তেন্তে ভিডিওটো আৰম্ভ কৰো মই ভেদাইলতা জুল বনাম আলু লগত মই ভেদাইলতা পাত লৈছো দুখিলামান আপোনালোকে কোমলি ঠাৰিটো লব পাৰে নৰসিংহ পাত লৈছো অলপমান মছন্দৰী পাত লৈছো দুখিলামান আৰু মই জালুক লৈছো 5টা মান বেছি লোৱা নাই গোন্ধটো আহিব কাৰণে জলকীয়া লৈছো মই দুটা তেজপাত লৈছো এখিলা আদা নহৰু শুকান জলকীয়া এটা আৰু পিয়াজ জলকীয়া আদা নহৰু আৰু ভেদাইলতা সকলো পাতখিনি মই পেষ্ট বনাই লম আৰু জালুকৰ লগত আলু দুটা লৈছো মই এইকেইটা ধুই মেলি কাটি লৈছো মই বইল কৰি লম ইয়াত লাগিব মছলা হালধি নিমখ নিজৰ সোৱাদ অনুসৰি পাঁচফোৰণ আৰু জিৰা পাউডাৰ অলপ ধনিয়া পাউডাৰ অলপ এইখিনি ভেদাইলতা পেষ্ট বনোৱা হৈ গৈছে এতিয়া মই আলুকিটাও বইল কৰি ললো আলুকিটা মই পিটিকা কৰি লম পানীৰ লগত আপোনালোকে এনেকৈ বনাই খাই চাবচোন হসকে বহুত সোৱাদ হয় মই এনেকৈ পিটিকা কৰি লৈছো আলুকিটা আপোনালোকে বেছি দিও বনাব পাৰে আলু মই মাছ দিও বনাও কিন্তু আজি একেবাৰে সিম্পলকে বনাইছো এনেকৈ খাবলৈ হসকে বহুত সোৱাদ হয় এখিনি হৈ গৈছে পিটিকা কৰা ইয়াত দিছ কেৰাহীটো পাতি মই দিম দিয়া তেল বেছি নালাগে ইয়াত তেল অলপমান দিলে হ'ব তেলখিনি গৰম হৈ গৈছে মই এতিয়া পাঁচফোৰণ দুটামান ছটিয়াই লৈছো নহৰু দিছো দুটামান জলকীয়া দিছো এটা শুকান জলকীয়া আৰু তেজপাত এখিলা কেঁচা গোন্ধটো যোৱালৈকে মই এখিনি লৰাই লৈছো ইয়াত মই ভেদাইলতা পেষ্টখিনি এতিয়া দি লম পুনৰ মই লৰাই লম আকৌ ভালকৈ মিশ্ৰণ হ'ব লাগিব এতিয়া মই দিম ইয়াত মছলা জিৰা পাউডাৰ অলপ ধনিয়া পাউডাৰ অলপ হালধি অলপমান আৰু নিমখ সোৱাদ অনুসৰি সকলোখিনি আপোনালোকে নিজৰ জোখমতে ল'ব মই এখিনি পুনৰ লৰাই লম বেছি টাইম নালাগে দেখিছে এতিয়া মই ইয়াত দিম আলু পিটিকা কৰি থোৱা জুলখিনি এইখিনি মই দি লৈছো এতিয়া দেখিছে টাইম নালাগে একেবাৰে সিম্পল মই এখিনি এতিয়া লৰাই লৈ 10 মিনিট মান মই বনাই লম উতলা লব লাগিব ভালকৈ এখিনি 10 মিনিটৰ পাছত মই চাইছো দেখিছে ৰেডি হৈ গৈছে মই এতিয়া এটা পাত্ৰত উলিয়াই লম আপোনালোকে এনেকৈ বনাই খাই চাব হসকে বহুত সোৱাদ হয় এখিনি ৰেডি হৈ গৈছে মোৰ ভিডিওটো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ দিছো আকৌ কৈছো লাইক আৰু কমেন্ট কৰি দিব মই পুনৰ নতুন ভিডিও আপোনালোকৰ মাজলৈ আকৌ আহিম আশা কৰো আপোনালোকে মোৰ চেনেলটো আদৰি ল'ব আজিলৈ আহো ধন্যবাদ